কথা ক'লে নুশুনে বুলি সো ভিডিঅ'টোৰ থাম্বনেইল চাই হয়তো সকলোৱে গম পালেই যে এইবাৰ দিৱালী স্পেচিয়েল হ'বলৈ গৈ আছে আমাৰ মাৰ ঘৰত। তেন্তে দেৰি নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ বলক। হেল্ল' এভৰিৱান, মই শিখাগগৈ পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি মই গৈ আছোঁ মোৰ মাৰ ঘৰলৈ। বৰ্তমান আমি আহি পালোহি বামুণবাৰী আৰু ইয়াতে ঘৰৰ কাৰণে অকণমান ফটকা চটকা লৈ লৈছোঁ, যিহেতু ঘৰতো আমাৰ পোৱালীকেইটা আছে নহয়, মানে মোৰ ভাইটি ভণ্টিহঁতৰ কথা কৈছোঁ। আৰু এতিয়া আমি ঘৰ পাই গ'লোহি আৰু গাড়ী চাড়ীটো আমাৰ নায়েই, সেইটো কাৰণে স্কুটি টিকিটোকে খুলি ফটকাকেইটা উলিয়াই ল'লোঁ। আৰু বলকচোন ভিতৰত গৈ মাহঁতে কি কৰি আছে আপোনালোকক দেখাই থাকোঁ। আৰু আহি সোমায়েই দেখিলোঁ যে বৰমা আহি আমাৰ ঘৰতে আছে আৰু মায়ে সন্ধিয়া চাকি বাতি দিবৰ কাৰণে ৰেডি কৰি আছে। আৰু ভাইটি ভণ্টিহঁত ঘৰত নায়েই, ক'ত ক'ত ঘূৰি ফুৰিছে জানো। বাৰু মই অহা বুলি গম পাই পিছে কোনোবা এটা দৌৰি আহিছে। এয়া হ'ল মোৰ মৰম লগা মাজনী আৰু মায়ে সন্ধিয়া চাকি বাতি জ্বলাই আছে। আৰু এইজনী মোৰ বৰ্তাৰ ছোৱালী আৰু এজনী মোৰ ডাঙৰ ভণ্টি আৰু এজনীও মোৰ ভণ্টিয়ে হয়, মানে আমাৰ ঘৰৰ ছোৱালী 4জনী আৰু ভাইটি এটা। আৰু এইফালে মোকতো দেখিছেই ৰাইজ। আৰু মই বোলো মাক ক'লোঁ তই ভিতৰৰ কামখিনিকে কৰোঁগৈ যা, যিহেতু ঘৰৰ ওচৰৰ ফিল্ডখনতে চিনেমা আছে, সেইটো কাৰণে মাক ভিতৰত ভাত শাক বনাবলৈ দি পটাপট মই পদূলিত চাকিকেইখন জ্বলাবলৈ বুলি আহিলোঁ। আৰু সোনকালে চাকিকেইখন জ্বলাই মেলি মাৰ লগতো অকণমান লাগি দিওঁগৈ। আৰু পাপা আৰু বৰ্তাহঁতি চবেই আছে বৰ্তাহঁতৰ ঘৰত, মানে আলহী অহাৰ কাৰণে পাপাহঁতি তাতে আছেগৈ। আৰু ৰাইজ এয়া দেখিছেনে তামোলৰ খুটা কাটি কেনেকৈ নঙলা বনাই থৈছে। আপোনালোকৰ এইফালে এনেকৈ বনাইনে? কমেণ্ট কৰি জনাব দেই। এইজনী আকৌ আমাৰ 2 নম্বৰ ভণ্টি দেই। আৰু তাই দেখিছেনে মই কেমেৰা কৰা দেখি কেনেকৈ লাজ কৰিছে। এফালে ফটো মৰা আৰু ৰিলছ বনোৱাটো ক'বই নালাগে, কিন্তু মই কেমেৰা কৰোঁতে তাই লাজটো চোৱা। বাৰু যিয়েই হওকচোন, আমি সকলোৱে এনেকৈ পদূলি মুখলৈ ওলাই আহিলোঁ আৰু ফটকা চটকা অকণমান ফুটাই মেলি সকলোৱে ফূৰ্তি কৰিলোঁ। আমি এনেকৈ থাকোঁ দেই ৰাইজ, সৰু সৰু সময়বোৰো আমি এনেকৈ ফূৰ্তি কৰোঁ। মানে কম বস্তুতে সকলোৱে মিলিজুলি ফূৰ্তি কৰা মজাটোৱে বেলেগ নহয় জানো। বাৰু যিয়ে হওক, ভাত চাত খাই মেলি আজৰি হৈ মেলি চবেই ধুনীয়াকৈ ওলাই লওঁ, তাৰপিছত চিনেমা ফিল্ডত গৈ লগ পাই আছোঁ। মই ভিডিঅ' কৰি আছোঁ দেই। আমি আহি পাই গ'লোহি বৰ্তমান চিনেমাৰ ফিল্ডত। আৰু এইজনীও মোৰ ভণ্টিয়ে হয় দেই। আপোনালোকে চাগে ভাবিছে এইজনীৰ ইমানকৈ ভণ্টি আছেনে? কেনেকুৱা লাগিছে আহি কিনে? এইফালে চোৱা, এইটো কি হয়? এইফালে চাওক, এজনী পুৰা ওপৰত উঠিব কাৰণে জেগা ঠিক কৰি আছে দেই। চিনেমা চাইছে? ভিডিঅ' খাই দিছে নে কি দিছে? কি দিছে? আৰে এয়া আকৌ কি? এইকেইজনী দেখোন একেবাৰে গাড়ীৰ ওপৰত উঠি ল'লে। মানে কথাটো হ'ল এনেকুৱা, আমি আগফালে থাকিবলৈ ঠাই নাপালোঁ, মানে আমি বৰ্তমান বেক চাইডত আছোঁ। আৰু সেইটো কাৰণে এইকেইজনীয়ে গাড়ীখনৰ ওপৰত ভাগ চাফা কৰি ধুনীয়াকৈ বহি লৈছে। আমাৰ কপালেই বেয়া, আমিনো আৰু ক'ত গাড়ীৰ ওপৰত উঠি বহিব পাৰিম। থিয় হৈয়ে যি অকণমান পাৰোঁ চাওঁ, থিয় হৈ ভৰিয়ে বিষালে। আৰু আপোনালোকক মোৰ ফালৰ পৰা পুনৰবাৰ হেপী দেৱালী দেই। দেৱালী পিছে কেতিয়াবাই শেষ হ'ল, ভিডিঅ'টো দিওঁতে 2 দিনমান পলম হোৱাৰ কাৰণে ক্ষমা কৰিব। পিছে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।